মৰমৰ কণ মাইনাহঁত, তোমালোকক মই ইছপৰৰ সাধু এটা কওঁ। সাধুটোৰ নাম হৈছে মৌ আৰু মাখি। আহা তেন্তে আমি সাধুটো আৰম্ভ কৰোঁ। এখন চাঙত এচিচা মৌ আছিল। এদিন সেই মৌচিচা মাটিত পৰি ভাঙি গ'ল। মৌবোৰ মজিয়াত পৰি থাকিল। তাকে দেখি আহিল এজাক মাখি। সিহঁতে মনতে ভাবিলে, ঈশ্বৰে সিহঁতৰ বাবে বৰভোজ পাতি দিছে বুলি। সিহঁতে পাৰে মানে মৌ খাবলৈ ধৰিলে। দৰিদ্ৰৰ ভৰিৰ তলুৱালৈকে পেট। সিহঁতে খাবলৈ পালে নেৰে। দৰিদ্ৰ মাখিবিলাকে নোপোৱাই পোৱাদি মৌ খাবলৈ ধৰিলে। খাওঁতে খাওঁতে সিহঁতৰ পেটবোৰ ঢোল যেন হ'ল। কিন্তু ঠেং আৰু পাখিবোৰ মৌৰ আঠাত জপতীয়াই লাগি ধৰিলে। তাতেই সিহঁতৰ মৃত্যু হ'ল। মৰিবৰ সময়ত মাখিবোৰে কৈছিল, আমাতকৈ মূৰ্খ নাই। এটোপ মৌৰ লোভত আমি জীৱনকে হেৰুৱাবলগীয়া হ'লোঁ। মৌৰ লোভত মাখি মৰে, জিভাৰ কাৰণে বিপদত পৰে। কণ মইনাহঁত, তোমালোকে বাৰু এই সাধুটোৰ পৰা কি শিকিলা? আমি এই সাধুটোৰ পৰা শিকিলোঁ যে আমি যিহকে পাওঁ সেইটোতে সন্তুষ্ট হ'ব লাগে। যদি আমি পোৱাতকৈ বেছিকৈ আশা কৰোঁ তেন্তে আমি বিপদতো পৰিব পাৰোঁ। যদিহে তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ সাধুবিলাক পাবৰ বাবে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। অন্য এটি সাধুৰ সৈতে তোমালোকক লগ পোৱাৰ আশা থাকিল।